জয় জয়তে সমূহ ৰাইজলৈ 2023 ইংৰাজী বৰ্ষৰ শুভেচ্ছা তথা আগন্তুক ভোগালী বিহুৰ ওলগ জনাইছোঁ। আমাৰ এই সোৱণশিৰাত ঐতিহাসিকভাৱে যোৱা 1952 ইংৰাজী চনৰ পৰা আজিলৈকে ধাৰাবাহিকভাৱে সোৱণশিৰা মাঘ মেলা পৰম্পৰাগত হিচাপে চলি আহিছে। গতিকে এইবেলি আমাৰ 71 সংখ্যক মাঘ মেলা, লগতে ইয়াৰ লগত আমি সংগতি ৰাখি 2011 চনৰ পৰা আমি আমাৰ দাঁতিকাষৰীয়া দেশ ভূটানৰ লগত যোগাযোগ কৰি আমি বিগত 10টা বছৰেই আমি সন্মিলিতভাৱে ভাৰত ভূটান বন্ধুত্ব মেলা অনুষ্ঠিত কৰি আহিছোঁ। এইবেলিও আমাৰ ভাৰত ভূটান বন্ধুত্ব মেলা অনুষ্ঠিত হ'ব আৰু এই মেলাখন আমাৰ পৰম্পৰাগত হিচাপে অগ্ৰজসকলে প্ৰতি মাঘ মাহৰ 3 তাৰিখৰ পৰা 5 দিনীয়া 8 দিনীয়া এনেকুৱা ধৰণে উদযাপন কৰি আহিছে। এইবেলিও আমি মাঘৰ 3 তাৰিখৰ পৰা 10 তাৰিখলৈ 8 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি উদযাপন কৰাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। এই 8 দিনত আমাৰ ভূটানৰ সাংস্কৃতিক দলৰ লগতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয় সাংস্কৃতিক দল প্ৰতিদিনে কাৰ্যসূচীত থাকিব আৰু ইয়াৰ লগত সংগতি ৰাখি আমি 3 দিন নৃত্য প্ৰতিযোগিতা আৰু 5 দিন আমি প্ৰতিষ্ঠিত সুগায়ক গায়িকাক আমি নিমন্ত্ৰণ কৰি আমি এই মেলাত তেখেতসকলৰ গীত পৰিৱেশন কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। গতিকে এই মেলাখন যাতে সফল ৰূপত আমি পৰিচালিত কৰিব পাৰোঁ তাৰ কাৰণে সমূহ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। ভূটানৰ ফালৰ পৰা তেখেতসকলে আমাৰ তেখেতসকলৰ যিটো খাদ্য সাংস্কৃতিক বিভাগ তেখেতসকলৰ থাকিব আৰু তেখেতসকলৰ দেশত যিবিলাক সামগ্ৰী উৎপাদন হয় বেচা কিনা হয় সেই সামগ্ৰীবিলাক তেখেতসকলে অনাৰ কাৰণে আমাক কথা দিছে। বিগত দিনবিলাকতো তেনেধৰণেই আমাৰ চলি গৈছে। ব্যৱসায়িক আৰু সাংস্কৃতিক দুয়োটা থাকিব। ব্যৱসায়িক সাংস্কৃতিক দুয়োটা থাকিব। ভূটানৰ চানৰূপ জংখাৰৰ ওপৰে আৰু এতিয়া চানৰূপ জংখাৰ বুলি ক'বলৈ গ'লে ইয়াত এটা সংস্থা আছে বিফা, ভাৰত ভূটান ফ্ৰেণ্ডশ্বিপ এছ'চিয়েশ্যন। গতিকে তেখেতক বিফা বুলি ক'লে সমগ্ৰ ভূটান দেশকে বুজায়, ভূটানৰ প্ৰতিনিধিত্ব কৰা। গতিকে আমি বিফাৰ লগত এই সম্পৰ্কে বিশদভাৱে আলোচনা কৰি আমি প্ৰস্তুতি চলাইছোঁ।